নমস্কাৰ বন্ধুসকল, আজি আমাৰ টপিকটো হ'ল গৰ্ভাৱস্থাত ৰসগোল্লা খালে কি কি উপকাৰ হয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপোনাৰ গৰ্ভত থকা শিশুৰ গ্ৰ'থ বা ওজন বঢ়া নাই বা কমকৈ বাঢ়িছে, তেতিয়া ৰসগোল্লা খাব লাগে। তেতিয়া কি হয়, গৰ্ভত থকা শিশুৰ ওজন বহুত স্পীডত বাঢ়ে আৰু শিশুৰ শাৰীৰিক বিকাশ হোৱাত সহায় কৰে। ইয়াৰ কাৰণটো হ'ল ৰসগোল্লাত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে। চাবলৈ গ'লে গাখীৰতো প্ৰ'টিন থাকে, কিন্তু ৰসগোল্লাত প্ৰ'টিনৰ পৰিমাণ বেছি হোৱাৰ বাবে ই বহুগুণে উপকাৰী হয়, যাৰ বাবে ই ডাইৰেক্ট শিশুৰ ওজন বঢ়োৱাত সহায় কৰে। এতিয়া কথাটো হ'ল যে গৰ্ভত থকা শিশুৰ ওজন বাঢ়িবলৈ দিনে কেইটা ৰসগোল্লা খাব লাগিব। সেইটো আকৌ নিৰ্ভৰ কৰিব আপোনাৰ গৰ্ভত থকা শিশুৰ ওজনৰ ওপৰতহে। যদিহে আপোনাৰ গৰ্ভত থকা শিশুৰ ওজন বহুত কমকৈ বাঢ়িছে, তেন্তে দিনে 2 বা 3টাকৈ ৰসগোল্লা খাব লাগে, আৰু যদি গৰ্ভত থকা শিশুৰ ওজন ঠিকেই আছে, তেন্তে দিনে 1টাকৈ ৰসগোল্লা খালেই হ'ল। ৰসগোল্লা দিনটোৰ যিকোনো সময়তে খাব পাৰে, কিন্তু ট্ৰাই কৰিব আহাৰ গ্ৰহণ কৰাৰ পিছত খাবলৈ। আপোনাৰ শিশুটিৰ বৰণ যদি বগা হোৱাটো বিচাৰে, তেন্তে ৰাতিপুৱা খালী পেটত প্ৰতিদিনে 1টাকৈ ৰসগোল্লা খাব। যেতিয়া আপুনি প্ৰেগনেণ্ট বুলি কনফাৰ্ম হ'ব, তেতিয়াৰে পৰা আৰম্ভ কৰি 4-5 মাহলৈকে খাব। কিন্তু 4-5 মাহত খাবলৈ আৰম্ভ কৰিলে ইয়াৰ একো ফল নাপাব, কাৰণ আপোনাৰ শিশুৰ ওপৰত তেতিয়া একো প্ৰভাৱ নপৰিব। প্ৰথম আৰম্ভণি মাহকেইটাতহে ইয়াৰ প্ৰভাৱ থাকে। ৰসগোল্লাত প্ৰ'টিনৰ পৰিমাণ বহুত বেছি, সেইকাৰণে শিশুৰ মানসিক বিকাশতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভালেই পালে। হেল্ডি লাইফ এডভাইচ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'বোৰ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।